আমি আজি কোমৰাৰ খাৰ বনাম। কোমৰাখিনি এতিয়া সৰু সৰুকৈ কাটি ল'ম। আমাৰ কোমৰাবিলাক সৰু সৰুকৈ কাটা হৈ গ'ল। এতিয়া জলকীয়া লৈছোঁ, কেঁচা জলকীয়া 5টা, নহৰু কেইফুটামান লৈছোঁ। আজি আমি মাছৰ মাথাৰে কোমৰাৰ খাৰ বনাম। এতিয়া মাছৰ মাথাটোত অকণমান নিমখ হালধি সানি ভাজিম। কেৰাহীটো বহাই দি দিছোঁ। মোৰ কেৰাহীটো গৰম হৈ গৈছে, মিঠাতেল দি দিছোঁ। এতিয়া মোৰ তেলখিনি গৰম হৈ গৈছে। মাছৰ মাথাটোত নিমখ হালধি সানি লৈছিলোঁ, এতিয়া ভাজি ল'ম। এতিয়া মোৰ মাছৰ মাথাটো ভাজা হৈ গ'ল, নমাই লৈছোঁ। ভাজা তেলখিনিতে নহৰু দিম। কোমোৰা সেই কেৰাহী দি দিছোঁ আৰু অলপ ভাজি লৈছোঁ। তাৰপিছত নিমখ দি দিছোঁ পৰিমাণ অনুযায়ী। জলকীয়া 5টা দি দিছোঁ। এতিয়া মাছৰ মাথাখিনি দি দিছোঁ। এতিয়া মই কলা খাৰ লৈছোঁ, চাহ খোৱা কাপৰে 4 ভাগৰ 1 ভাগ। এতিয়া মোৰ কোমোৰাৰ খাৰখিনি হৈ গৈছে, নমাই লৈছোঁ। গেছটো বন্ধ কৰি দিছোঁ। খাৰৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।